নমস্কাৰ ৰাইজ, এইকেইদিন ৰেপচডি বুলি বহুত ব্যস্ত আছিলোঁ আৰু চাওঁতে ৰেপচডি আহিল আৰু গুচিও গ'ল আৰু আজিৰ পৰা আকৌ এটা নৰ্মেল লাইফলৈ উভতি যাব লাগিব আৰু সেইবাবে ৰাতিপুৱাই উঠি ওলালোঁ কলেজলৈ বুলি। আজিৰ বতৰটো অলপমান ডাৱৰীয়া, এনেকুৱা বতৰত একেবাৰেই কলেজ যাবলৈ মন নাযায়, কিন্তু ইহঁত দুজনীক লগ পাম বুলি কলেজলৈ আহিলোঁ আৰু তাৰপিছত ক্লাছ কৰি চিধাই গ'লোঁ কেণ্টিনলৈ। ৰুমত গৈ চেঞ্জ কৰি পেলাই গ'লোঁ সোহেলহঁতৰ ঘৰলৈ। আণ্টিয়ে খুব ধুনীয়াকৈ আমাক লাল চাহ বনাই খুৱালে। তাৰপিছত গ'লোঁ ধনচিৰি পাৰলৈ। এতিয়া চাগে আপোনালোকে ভাবিছে ইহঁতকেইটাই ধনচিৰি পাৰত কি কৰি আছে। আচলতে আমি এখন শ্বৰ্ট মুভি বনোৱা কামত লাগি আছোঁ এটা কম্পিটিশ্যনৰ বাবে। একদম ল' বাজেট মুভি। ফেব্ৰিকেদিয়ে টেষ্ট বনাইছোঁ, এক্টৰে স্পটতে কাপোৰ চেঞ্জ কৰিছে আৰু কেমেৰামেনেও উইদাউট গিম্বল কাম কৰি আছে। মই অলপমান এক্টিং কৰিছোঁ যদিও মাজে মাজে স্পট গাৰ্লৰো কাম কৰিবলগীয়া হৈছে। শ্বুটিঙৰ ভ্লগ এটা আনিম ৰ'ব। আজিলৈ ইমানেই, বাই।